মামা ছাৰে ইমান দৌৰাদৌৰিকে মাতিলে যে বেকগ্ৰাউণ্ডটো কিবা গম পালে নেকি বাৰু? মই ইয়ালৈ আহি ভুলেই কৰিলো নেকি? ঘূৰি যাম। আকৌ যদি ফোন আহে কম অতিপাত জ্বৰ হোৱা বুলি। ৰাইট, কাটি খুৱাই ভাল। ঘূৰি যাব লৈছিল যে? নাই যোৱা মামা ছাৰ, মানে ইয়াতে কাকো নেদেখিলো যে। বাহিৰৰ ফুলখিনি ইমান ধুনীয়া, মইতো বাহিৰলৈ গৈ ফটো একপি তুলি লম ফুলখিনিৰ লগত। ফেচবুকত দিলে বেকগ্ৰাউণ্ডটো ভাল লাগিব আৰু। মানে ফুলৰ বীজ ক'ৰ পৰা আনিছে সেইটো সুধিছো। নাজানো, ফুলৰ কথা পাতিবলৈ মই আপোনাক ইয়ালৈ মাতি অনা নাই। জানো, আপুনিতো কাইটৰ কথাহে পাতিব। চৰি, কওক। মনে অৰ্জুনৰ সৈতে কি ব্যৱসায় আৰম্ভ কৰিছে? কি? মন ছাৰে অৰ্জুনৰ লগত বিজনেছ কৰিছে? অ' মাই গড। মামা ছাৰ, কিহৰ বিজনেছ? মই আপোনাক সুধিছো। মই কথাটো এতিয়াহে শুনিছো। মোৰ কথাৰ দৰে উত্তৰ নিদিব। বেলেগকে জানিলেহে উত্তৰ দিম। কিহৰ বিজনেছ নেজানো মই। নাজানে যদি উলিয়াওক বেকগ্ৰাউণ্ডটো। সিহঁতে কি ব্যৱসায় কৰিছে মই জানিব লাগিব। আৰু এটা কথা। কি কথা? সিহঁতক ব্যৱসায় কৰিবলৈ কোনে ফাইনেন্স কৰিছে সেইটো কথা উলিয়াওক। সেইটো কিয়? মানে সেইটো জানি আপুনি কি কৰিব? এইটো জনাৰ আপোনাৰ প্ৰয়োজন নাই। মই কোৱাটো কৰি আনক। মনে অৰ্জুনৰ লগত কি বিজনেছ আৰম্ভ কৰিছে সেইটো মোক জনাওক। কি কৰিব জানি? নে মোৰ বিজনেছটো বন্ধ কৰিবলৈ মিষ্টাৰ বৰুৱাই তোমাক ইনফৰমেশ্যন কালেক্ট কৰিবলৈ কৈছে? নহয় ভাগিন, তুমি ভুল বুজিছা। মই তোমাৰ কেয়াৰ ল'বৰ কাৰণে সুধিছো। অৰ্জুনে তোমাক বেয়া বিজনেছতো লগাব পাৰেতো। বেয়া মানুহক বেলেগে আৰু কি বেয়া কৰে? কিনো কথা কয় মন ছাৰ, আপুনি ভাল। কোনে ক'লে আপোনাক বেয়া বুলি? আপুনিয়ে কয়। মই? তই মোকো ফাঁকি দিছ দাদা। পাৰে একেটা কথাকে কিয় কৈ আছো? মই কাকো ফাঁকি দিয়া নাই। কাপোৰৰ আঁৰত জুই লুকাই ৰাখিব মই নাজানো। কাপোৰৰ আৰু জুই? হঠাৎ তই এইটো কথা কলি যে? নাই, এনেই মুখৰ পৰা ওলাই গ'ল। মনোৰঞ্জন বৰুৱাৰ মুখৰ পৰা এনে একো কথা নোলাই বুলি মই ভালদৰে জানো। চা দাদা, কি হৈছে অন্ততঃ মোক ক, মই তোক সলিউশ্যন দিম। পাৰিলে বিহ অলপ আনি দিবি, একো সহায় কৰিব নালাগে। দাদা, মই পলায়নবাদী নহয়, পলাব নোখোজো। মই জীৱনত যি পৰিস্থিতিয়ে নাহক কিয় তাৰ সন্মুখীন হোৱা সাহস মোৰ আছে। মাত্ৰ তহঁতে মোৰ কথাত সন্দেহ কৰি মোক মোৰ মনটো মৰিবলৈ নিদিবি এনেকে। বেয়া নাপাবি দাদা, মই তোক বুজি পাওঁ। চান্দিনীয়ে তোক তেনেকৈ কৈ থকাৰ বাবেহে সঁচাকৈ তই কান্দিছিলি নেকি? কান্দিবলৈ মোৰো মন যায়, ময়ো মানুহে। মানুহে কন্দাটো ইমান ডাঙৰ কথা নহয়। মানুহে কন্দাটো ডাঙৰ কথা হোৱা নাই, কিন্তু তই কন্দাটোহে ডাঙৰ কথা হৈছে। আজিৰ পৰা সৰু কথা বুলি ভাবিবলৈ ল, বাছ প্ৰব্লেম চল্ভ। এইখিনি লওক, আপুনি ধনিকাৰ হাতত দি অহা টকা। ধনিকাৰ হাতত মোক টকা দিছিল? কোনে দিবলৈ কৈছিল? যোৱাই? নহয়, আপোনালোকৰ কোম্পানীৰ নতুন মালিকে দিয়া টকা। কি? মোৰ গাত কোনো দুখ নাই মামা ছাৰ। মই আগতে আপোনালোকৰ এমপ্লয় হৈ থাকোঁতে প্ৰতিটো কথা যেনেকে আখৰে আখৰে মানিছিলো এতিয়াও মানো। ঠিক সেইদৰে মই নতুন ছাৰৰ কথাও তেনেকেই মানো। পাৰ্চনেলি বেকগ্ৰাউণ্ড মোৰ একোৱেই নাই, বিদ্যা। এই কথাটো আপুনি মোক কোৱা নাছিল কিয়? দৌৰাদৌৰিতে পাহৰি থাকিলো। অলগদ্ধ। এতিয়া যাওক ইয়াৰ পৰা। অ'কে। শুনক, টকাখিনি লৈ যাওক। থেংক ইউ। আহোঁ। ভাল কৰিলা, টকাখিনি যে ঘূৰাই দিলা। সকলোকে দিম, মানে? মিষ্টাৰ বৰুৱাকো দিম। মোৰ নামত যিমান খৰচ হ'ল সকলোবোৰ ঘূৰাই দিম। ঐ, তোৰ দিমাগটো সঁচাকৈ গ'ল নেকি অ' ল'ৰা? তোৰ লগত কথা পাতিবলৈ মই অহা নাই। মোৰো তোৰ কথাৰ মাজত মাত মাতিবলৈ একো চখ নাই, কিন্তু এইবোৰ উল্টা পুল্টা কথা শুনি থাকিলে দিমাগডাল গৰম হৈ যায়। কি কৰোঁ? আৰু কি কলি তই? দেউতাই তোৰ নামত যিমান টকা খৰচ কৰিছে তই চব ঘূৰাই দিবি? হা? ঐ, মানুহ অহংকাৰী হয়, কিন্তু ইমানো অহংকাৰী হোৱাটো বেয়া। চাক, মই কাৰো সন্মুখত অহংকাৰ কৰা নাই।
তোমালোকে ঠাণ্ডা হৈ কথা পাতা, মই আছো। আৰু মন যাওঁতে মোক লগ কৰি যাবা। ঐ তই মামাৰ সন্মুখত মোক তেনেকৈ কিয় কলি? আৰু তই যিবোৰ কৈ আছিলি উল্টা পুল্টা সেইবোৰ কি আছিলে? সেইটো মোৰ পাৰ্চনেল কথা আছে। নহয় একো পাৰ্চনেল। দেউতাই ঘৰত কি কৰিছে তই জান? জাননে নাই? মদ খাই আহিছে দেউতাই। কি? ইমান সন্মান কৰিছিলো দেউতাক। দেউতাৰ কথাতে সকলো এৰি থৈ ইয়ালৈ গুচি আহিছিল। তেওঁ মোক চবেই খালি নিজৰ কথাটোহে ভাবে। মোৰ কথাটো কোনে ভাবিছে? তই ভাবিছ? তোৰ কথা ভাবিবলৈ বহুত মানুহ আছে। মানুহটো বহুত আছে, কিন্তু চব কথা খুলি কব পাৰাকে নিজৰ বুলি তইহে আছ। এতিয়াতো বৰ্তায়ো মোক। তোৰ বৰ্তা তোৰ কথা, মোৰ আগত সেইবোৰ নুলিয়াবি। ঐ ল'ৰা, তই বৰ্তাকো ইমান বেয়া পোৱা হলি যে কি কাৰণত ক? ক'ব পাৰা হলে ক'লোহেঁতেন। আৰু সেইবোৰ কথা বাদ দে। আৰু মিষ্টাৰ বৰুৱাক কৈ দিবি মদ খোৱাৰ এক্টিং কৰিব নালাগে। মোক শুনাবলৈ দুখ পোৱাৰ এক্টিং কৰিছে তোৰ আগত। এক্টিং চেক্টিং এইবিলাক মই ভাবি থাকিবলৈ নাজানো, কিন্তু দেউতাই এনেকুৱা কাম কৰিব বুলি মই ভবাই নাছিলো। মোৰ জীৱনটোক দেউতাই বাদ দে। কি কাৰণে আহিছিলি ক? এনেই যে তই নাহ সেয়া ময়ো জানো। ক। মিষ্টাৰ বৰুৱাক কবি মোৰ পত্নীক এখন ঘৰত তেখেতৰ খৰচত খুৱাই পিন্ধাই ৰাখিব নালাগে। মাহৰ প্ৰথমত আহি মোৰ পত্নীৰ খৰচ মই এখন ঘৰত আহি দি থৈ যাম। তই যাওঁ বুলি ক'লে গুচি যাবলৈ আপুনি কি মাকৰ ঘৰত ফুৰিবলৈ আহিছে মিছেছ বৰুৱা? চোৱা ময়ো মোক যাবলৈ দিয়া। তুমি যি বিচাৰা মই তাকেই কৰিম। শুনি ভাল পালো, কিন্তু মোকতো বেলেগৰ সহায় নালাগে। মই কি কি কৰিছো আপুনিতো ভালকে গমেই পোৱা নাই। চাব নেকি কি কি কৰিছো? চাওক। এইবোৰ ফটো মোক কিয় দেখুৱাই আছা? আৰে কোন এইবোৰ কিহৰ ফটো গম পাইছানে নাই? মনৰ ব্যৱসায়ৰ ফটো। মনৰ ব্যৱসায়ৰ ফটো চোৱা মোৰ কি প্ৰয়োজন আছে? কি কয়নো? পুতেকে ড্ৰাগছৰ ব্যৱসায় কৰিছে, মাকে চাবলৈ মন নকৰিলে কেনেকৈ হ'ব? কি ক'লা? মনে কি কৰিছে? ড্ৰাগছৰ ব্যৱসায়। কুঞ্জন মন বৰুৱা এতিয়া গুৱাহাটীৰ ড্ৰাগছৰ ব্যৱসায়ৰ মেইন মানুহ। দুখ লাগিছে ন? মোৰো দুখ লাগিছে, কিন্তু উপায় নাই। মই গছৰ গুৰিতকে আগটো আগতে কাটো। আপুনি হাঁহিছে যে? থেংক ইউ। থেংক ইউ কিহৰ? মই কৰিবলগীয়া কামটো যে তুমি কৰি দিলা। মানে? মনৰ ধ্বংস হোৱাটোৱে মই বিচাৰিছিলো। মোৰ কামটো তুমি কৰি দিলা, তাৰ বাবে থেংকছ দিছো। তাৰ বাবে মোৰ এটা সন্তান নহল, তাৰ বাবে সকলো সপোন মোৰ শেষ হৈ গ'ল। সিটো ধ্বংস হ'বই লাগিব। আচ্ছা, তাৰ মানে আপুনি ভাল ৱাইফৰ এক্টিংহে কৰিলে। এতিয়া গম পালা নহয়? তোমাৰ সতে মোৰ প্ৰায় এইম একেটাই। এতিয়াতো মোক এৰি দিয়া। ৰাইট, তাৰ মানে আপোনাৰ আৰু মোৰ এইম একে। কিন্তু মইতো আপোনাৰ দৰে মূৰ্খ নহয়। আপোনাক এৰি দিম নে নিদিম সেইটো আপুনি মোৰ ওপৰত এৰি দিয়ক। কিন্তু কথা কম। ছাৰ আপুনি খং নকৰি যদি কথা এটা সুধো? সোধা। আপোনাৰ বোলে এপ্ৰিলত বিয়া? কি?
নহয় মানে খুৰীয়ে লগ পালে বজাৰত তাতে গ'লে আৰু যে কাম কিছুমান নহয় আপুনি খং কৰিলে কৰক ছাৰ খুৰীয়ে কিন্তু বেয়া চিন্তা কৰা নাই আৰু আপোনাৰ বিয়া কৰা বয়সো হৈছে হ'ব তুমি তোমাৰ ডিউটিত মাথা মাৰা মোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে সৰি ছাৰ গুড ইভিনিং ছাৰ কিহে জেমছ বন্ড মাই বাপৰ গালি খালা যে আজি বেয়া লাগে ন তাক ইমান ভাল পোৱা যায় শ্ৰদ্ধা কৰা যায় তেওঁ যেতিয়া এনেকে বেয়াকে কয় বৰ বেয়া লাগে ন মোৰ বেয়া লাগিব লগাকে ছাৰে একো কোৱা নাই এয়াহে লক্ষ্মণ টাইপৰ পুলিচ অফিচাৰ ৰাম তুমি লক্ষ্মণ এইখন অযোধ্যা আৰু মন্থৰা কি হ'ল ছাৰ এনেকে হাঁহি আছে যে আহিলে বোলে হাৰ্টবিট ঠিকে থাকে সেইকাৰণে হাঁহিছো কি যে কৈ থাকে নহয় আপুনি ছাৰ কলৈ গ'ল তোমাৰ ছাৰ আৰু সমীৰণৰ মাজত কিবা এটা লাগিলে ওলাই গ'ল ইমাৰ্জেঞ্চি ছাৰকে ফাইলটো দেখুৱাব লগা আছিল বেলেগ ইমাৰ্জেঞ্চি বাদ দি তোমাৰ ছাৰক কিডনেপাৰক ধৰিবলৈ কোৱা নহ'লে তোমাৰ ছাৰৰ চাকৰি নাথাকে ওপৰত আলোচনা চলিছে মালখিনি তই ধুনীয়াকে পਹੁঁচাই দিলে হ'ল গম পাইছেনে সোনকালে আহিবি অল দ্য বেষ্ট আৱাজ কওক আৰে পুৰা লগাই দিছো আপুনি টেনচন নল'ব মালটো ডেলিভাৰী দিওঁতে ফটো ল'ব লাগিব কিন্তু কিয় হ'ব দিয়ক আৰু আৰে আপুনি বিন্দাছ নাকত তেল দি শুই থাকক নহয় এইটো মানে আমাৰ বস্তিৰ ভাষা হ'ব আপুনি টেনচন নল'ব একদম টেনচন নল'বই আপুনি মই আছোতো সুমন ফোনটো আরে ক'ত আছ সুমন তই আছ ক'ত পইচা আৰু লাগিলে কবি নালাগে মাথো তোক কথা এটা সুধিম বুলি ভাবি আছো আৰে কি কথা বিন্দাছ খুদ না বিন্দাছ খুদ আচ্ছা আমাৰ বিজনেছৰ লগত সেই মানুহজনৰ কি লিংক আছে কিবা 2 নম্বৰী নেকি কি হ'ল একো নকলি যে অলপ 2 নম্বৰী নথকা নহয় আছে কি চা ই হ'ল চৰকাৰৰ মানুহ আজিৰ দিনত কম সময়ত পইচা ইনকাম কৰিবলৈ হ'লে সকলোকে মেনেজ কৰি চলিব লাগিব আৰু মই সেইটোকে কৰিছো তই টেনচন নলবি আৰু এটা কথা তই যদি কামটো কৰি বেয়া পাইছ তই এৰি দিব পাৰ মই তেনেকৈ কেতিয়া কৰিম তই তোৰ মতে কৰ মোক মাথো টকাহে লাগে যি কৰিবলৈ ক তাকেই কৰিম কথা এটা আছে মনে সন্দেহ কৰিছে যেন লাগিছে
যোৱা সন্ধ্যা সময়ত বস্তিৰ পৰা বস্তি কিয় দেউতাৰ গা বেয়া নেকি বাবা ঠিকে আছে ইহে ই মানে মনৰ কিবা হৈছে নেকি দিনে ৰাতিয়ে বোলে ঘূৰিয়ে ফুৰে দিনে ৰাতি ঘূৰি ফুৰি কি বিজনেছ কৰিছে সি